ওদালগুৰি জিলাৰ মাজবাট অঞ্চলত এটা খুব ভিতৰুৱা অঞ্চল সংৰক্ষিত বনাঞ্চল ৰিজাৰ্ভ ফৰেষ্ট আৰু তাতে প্ৰায় 1800 পৰিয়াল আছিলে আদিবাসী পৰিয়াল তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন জেগাৰ পৰা আহি তাত বসতি লৈছিল তেওঁলোকৰ ল'ৰা ছোৱালী প্ৰায় 200-250 তেনেকুৱা ল'ৰা ছোৱালী আছিলে আমি এটা তাতে ভেঞ্চাৰ স্কুল এখন আমি অকণমান ঠিক ঠাক কৰি তাতে আমি পাঠদান আৰম্ভ কৰিছিলোঁ 4 বজাৰ পৰা 6 বজালৈ আৰু এই অঞ্চলটোৰে প্ৰায় 8-10 গৰাকী ল'ৰা ছোৱালী যি কলেজত পঢ়ি আছিলে তেওঁলোকৰ জৰিয়তে আমি এই পাঠদানখন আৰম্ভ কৰিছোঁ আৰু আপোনালোকক ক'বলৈ পাই আমি আনন্দিত যে আজি লাষ্ট 3-4 মাহ ধৰি সেই তালৈ নিয়মীয়াভাৱে 150 পৰা 200 ল'ৰা ছোৱালী একদম 4টা বজাত আহে 6টা বজাত যায় তাতে আমাৰ খেল ধেমালিও থাকে তেতিয়া মোক ক'লে যে মেডাম ইয়াতে অকণমান হিন্দীও ক'ব লাগে চ' ইয়াতে কিমান মানুহে অসমীয়া বুজি পায়নে নে হিন্দী বুজি পায় হিন্দী নে এছামিজ এছামিজ ইজ ফাইন আচ্ছা ইতিমধ্যে আমাৰ চবেই এতিয়া টিভি চাইনে নাচায় ঘৰত নিউজ লাইভ দেখিছে নে দেখিছে চ' এতিয়া নিউজ লাইভৰ তেখেত এডিটৰ ইন চিফ আৰু অসমৰ চিফ মিনিষ্টাৰ কোন কওকচোন মামানো হিমন্ত বিশ্ব শৰ্মা এতিয়া আজি মই ইয়াতে আহিছোঁ সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় এটা কথাই কয় যে ল'ৰা ছোৱালী সদায় দেশৰ ভৱিষ্যত আৰু ল'ৰা ছোৱালীক সদায় আগবঢ়াই লৈ যাব লাগে আৰু এইটো কেনেকৈ আগবঢ়াই নিব লাগে যে পঢ়া শুনা আৰু যোনে বোলে আজিকালি অকল পঢ়া শুনাতে নহয় কোনোবাই বোলে ভাবিছে কি মই পঢ়াতকৈ খেলা বেছি ভাল পাওঁ খেলা ধূলাতে দিব লাগে কোনোবাই বোলে নহয় মই আজি বেলেগ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰ বোলে স্কিল ডেভেলপমেণ্ট কৰি ভাল পাওঁ আজি খুব সুন্দৰকৈ আজি বড়ো নাচ আৰু ইমান ধুনীয়াকৈ ডেকৰেট কৰি আহি ইমান ধুনীয়াকৈ নাচিলে আজি চাই খুবেই ভাল লাগিলে আৰু প্ৰত্যেকগৰাকী যেতিয়া চাইছোঁ চাওঁতেও নাচোঁতেও আই কণ্টেক্ট হওঁতে খুব ধুনীয়াকৈ হাঁহি আহি নাচি আছে ডেট গিভছ ইউ দ্য কনফিডেঞ্চ সদায় ইউ শুড কিপ ইট আপ আৰু আজি এতিয়া আপোনালোকৰ ডি চি ডাঙৰীয়াৰ লগতে কথা পাতি আছিলোঁ যে আমি ইয়াতে কেলৈ আহিছোঁ আমি ইয়াতে আহিছোঁ যে প্ৰত্যেক ল'ৰা ছোৱালীয়ে যিটো পঢ়া শুনা কৰিব লাগে সেই পঢ়া শুনাখিনি ঠিকমতে পাইছেনে নাই পোৱা আজি ইয়াতে বহুত ল'ৰা ছোৱালী আছে আজি মাকবিলাকো আছে আজি মই আগত যেতিয়া 2খন স্কুল এনেকৈ আৰম্ভ কৰিছিলোঁ তেতিয়া তাতে সুধিছিলোঁ যে কোন ছাবজেক্টত পাছ কৰা কোন ছাবজেক্টত তোমালোকে ফেইল কৰা কোন ছাবজেক্টত 100 পোৱা তেতিয়া প্ৰত্যেক ল'ৰা ছোৱালীয়ে ক'লে যে আমি মেথছত আমি ভাল নহয় আমি ইংলিছত আমি ভাল নহয় আমাক আমাৰ অসমীয়া ইয়াতে বড়ো নে অসমীয়া ভাষা বড়ো ভাষাটো লেংগুৱেজটো লাগে নহয় জানো আৰু ইয়াতে মোক এটা কথা কোৱাচোন ইয়াতে ষ্টুডেণ্টছখিনি আছে ইয়াতে কিহত তোমালোকে টান পোৱা ছাবজেক্টকেইটা কোৱাচোন যোন ষ্টুডেণ্ট আছে কোৱাচোন কি ছাবজেক্টত টান মেথছ আৰু মেথছ ইংলিছ আৰু বাকী চায়েন্সৰো অলপ মেথছত কিমান পাইছা 6:30 লৈকে স্পেচিয়েলি